নমস্কাৰ জ্ঞান দাবনলৈ সকলোকে স্বাগতম জনাইছো মই তুলু বুঢ়াগোহাঁই আজি আমি নৱম শ্ৰেণীত থকা গতি পাঠটোৰ বিষয়ে আলোচনা কৰি আছো এই পাঠটোত থকা লেখৰ যোগেদি গতি বৰ্ণনা তাৰ বিষয়ে আমি আলোচনা কৰিব বিচাৰিছো লেখৰ যোগেদি গতি বৰ্ণনা কৰিব যাওঁতে আমি কিদৰে চাওঁ ধৰা হল এদিনীয়া ক্ৰিকেট খেল এখনত এডাল যি উলম্ব যেটা লেখ পোৱা যায় সেই উলম্ব লেখডালে কি বুজায় হলো প্ৰতিটো অভাৰৰ পৰিৱৰ্তে কিমান ৰান সংগ্ৰহ কৰিছে মানে ৰানৰ হাৰ নিৰ্ণয় কৰা হয় ঠিক সেইদৰে আমি কিছে আমাৰ যেটো গতিৰ কাৰণে কিদৰে গতিতে আমি কিদৰে কিছে লেখৰ যোগেদি প্ৰকাশ কৰিব পাৰিম প্ৰথমে আমি প্ৰকাশ কৰিব বিচাৰিছো দূৰত্ব সময় লেখ প্ৰথম বিচাৰিছো এটা দূৰত্ব সময় লেখ দূৰত্ব আৰু সময় কিদৰে আমি লেখৰ সহায়ত কিছে প্ৰকাশ কৰিব পাৰিম ডিসটেন্স টাইম গ্ৰাফ যেডাল আমি কিছে প্ৰকাশ কৰিব চেষ্টা কৰিম আমি যদি চাও সময় সাপেক্ষে বস্তুবোৰ কিছে পৰিৱৰ্তন হয় আৰু এই পৰিৱৰ্তনে কিছে আমি দুটি বুলি কওঁ দেখিছে সময় সাপেক্ষে বস্তুটা যদি অৱস্থান পৰিৱৰ্তন হয় হেতু হল দুটি আমি দুই ধৰণে পাব পাৰো এটা হল সুষম দুটি আনটো হল বিষম দুটি যদি সমান সময়ৰ অন্তৰালত সমান দূৰত্ব যদি অতিক্ৰম কৰিছে তেন্তে আমি সেই দুটি কি হৈছে আমি সুষম দুটি বুলি কম আৰু যদি সমান সময়ৰ অন্তৰালত সমান দূৰত্ব যি অতিক্ৰম কৰা নাই তেন্তে আমি তাক কিছে বিষম দুটি বুলি কম গতিকে আমি এই যেটো লেখৰ সহায়ত প্ৰকাশ কৰিব যাওঁতে দূৰত্ব সময় লেখ প্ৰকাশ কৰিব যাওঁতে সুষম দুটি আৰু বিষম দুটিৰ বিষয়ে আলোচনা কৰিব লাগিব গতিকে আমি ইয়াত প্ৰথমে আমি এখন কিছে টেবুল লব বিচাৰিছো যিখন কিছে ধৰা হল এখন গাড়ীয়ে নিৰ্দিষ্ট সময় অন্তৰালত অতিক্ৰম কৰা দূৰত্ব এখন টেবুল লব বিচাৰিছো ধৰ কিছে সময় দিয়া আছে সময় আৰু ইপিনে সময়টো আমি লৈছো সেকেন্ডত লোৱা হল আৰু অতিক্ৰম কৰা দূৰত্ব আমি মিটাৰ এককত লোৱা হল ধৰা হল গাড়ী এখনে নিৰ্দিষ্ট সময় অন্তৰে অতিক্ৰম কৰা দূৰত্ব এটা আমি কিছে এখন তালিকা লব বিচাৰিছো ধৰা হল 0 সেকেন্ডত অতিক্ৰম কৰা দূৰত্বটো 0 হ'ব নেক্সট আমি ললো 2 যেটো সময় অন্তৰালটো সমান লোৱা আছে গতিকে আমি 2 সেকেন্ডত 4 সেকেন্ডত ঠিক আছে এটো 6 সেকেন্ড 8 সেকেন্ড আৰু 10 সেকেন্ড এইটা আমি মান লৈ ললো ধৰা হল কিছে 0 সেকেন্ডত অতিক্ৰম কৰা দূৰত্বটো 0 হ'ব আৰু নেক্সট 2 সেকেন্ডত 2 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব আমি ধৰি ললো 5 মিটাৰ ঠিক আছে নেক্সট 4 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব 10 মিটাৰ নেক্সট 6 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব 15 মিটাৰ নেক্সট 8 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব 20 মিটাৰ এন্ড লাষ্ট 10 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব 25 মিটাৰ ইয়াত যদি আমি এখন তালিকাখন যদি চাও ইয়াত সময় আৰু দূৰত্ব যদি এখন তালিকাখন দিয়া হৈছে গৰে ইয়াত 0 সেকেন্ডত 0 মিটাৰ গৈছে 2 সেকেন্ডত কিমান গৈছে 5 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে ঠিক আছে যদি ইয়াৰ সময় অন্তৰালটো প্ৰতিকৰতে কিছে একে আছে সমান সময়ৰ অন্তৰালত কিছে সমান দূৰত্ব অতিক্ৰম কৰিছে আমি ইয়াৰ লেখ এটা আঁকিব বিচাৰিছো আমি লেখ যেটো কাৰ্টিজৰ যেটো লেখ এডাল কিছে x অক্ষ এটো o বিন্দু ঠিক আছে আৰু ইপিনে কি আমি লোৱা নাই এটো প্ৰথম ঘৰটোকে লৈছো x ডেশ থাকে আমি এইটো খণ্ড লোৱা নাই এই পাৰ্টটোকে অলপ লৈছো যেহেতু কিছে গুটেখিনি মানে আমি কিছে প্লাসৰ মান লোৱা হৈছে গতে আমি এইটো খণ্ডতে গুটেখিনি প্ৰকাশ কৰিব পাৰিম নেক্সট xo এপিনে y
এডাল আমি কিছে গ্ৰাফডাল লোৱা হ'ল এই গ্ৰাফডাল আমি কিছে সময় মানখিনি আমাৰ ক'ত আহিব তলত আহিব আৰু দূৰত্ব মানখিনি কিছে ওপৰলৈ যাব গতে সময় ললো আমি সময় কিছে 0 2 4 6 8 10 12 অতিক্ৰম কৰা দূৰত্ববোৰ আমি কিছে মিটাৰত হয় এইটো সময়টো লোৱা আছে সময় আমি কিহত লৈছো আমি সেকেন্ডত লৈছো আৰু অতিক্ৰম কৰা দূৰত্ব 0 5 10 15 20 25 30 এইটো আমি কিহত লৈছো দূৰত্ব আমি এইটো দূৰত্ব লৈছো এইটো দূৰত্ব আমি কিহত লৈছো মিটাৰত লৈছো দূৰত্ব আমি মিটাৰত লৈছো ঠিক আছে এইপিনে আমাৰ যদি সময় মানখিনি দেখুৱাইছে আৰু এইফালে আমি কি মানখিনি দেখুৱাইছো দূৰত্ব মানখিনি আমি দেখুৱাইছো যদি আমি লেগডাল যদি অংকন কৰিব বিচাৰিছো 0 সেকেন্ডত 0 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে নেক্সট 2 সেকেন্ডত কিছে 5 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে গতি ইয়াৰ পইণ্টটো হ'ব 0 to 0 এইটো পইণ্ট আহিব আৰু 0 নেক্সট কিছে 2 সেকেন্ডত 5 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে ইয়াৰ পইণ্টটো হ'ব এইটো নেক্সট আমি এইটো পইণ্ট পালো নেক্সট যদি চাও 4 সেকেন্ডত 10 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে গতি এইটো আমাৰ এইটো খিতে পইণ্টটো পাম ঠিক আছে নেক্সট 615 খিতে আমাৰ হ'ল 615 next 820 আৰু 1025 দেখিতে আমাৰ পইণ্টটো হ'ব বুলি লৈ লৈছো এই বিন্দুকে আজি আমি লগ লগাও এই বিন্দুকে আজি আমি লগ লগাও তেন্তে আমি কি আছে ইয়াৰ মানখিনি যদি চাও বিন্দুকে আমি লগ লগাই দিও এডাল কি আছে সৰলৰেখা পোৱা গৈছে এডাল কি মান পোৱা গৈছে সৰলৰেখা মান পোৱা গৈছে গতিকে কি আছে এইটো আমি কিহৰ লেখ হৈছো যিটো সুষম দুটি যেটো আমাৰ এইটো সুষম দুটি লেখ এডাল সুষম দুটিয়ে অতিক্ৰম কৰা এইটো সুষম দুটিয়ে অতিক্ৰম কৰা দূৰত্ব সময় লেখ ঠিক আছে এটা আমি কিহৰ দূৰত্ব সময় লেখ ৰাখিছো কিহৰ সুষম দুটিয়ে অতিক্ৰম কৰা দূৰত্ব সময় লেখ গতিকে আমি ইয়াৰ পৰা এটা মান পালো যে সুষম দুটিয়ে অতিক্ৰম কৰা যিটো কিছে দূৰত্ব সুষম দুটিয়ে যদি অতিক্ৰম কৰে গাড়ীখনে তেন্তে আমি ইয়াৰ লেখডাল কি হৈছে সৰল ৰৈখিক মান কিছে ৰেখা মান পাইছো ইয়াৰ পৰা আমি কিছে ইয়াৰ আমাৰ কিছে গাড়ীখনৰ অতিক্ৰম কৰা দুটি মানো আমি উলিয়াব পাৰো ঠিক আছে ধৰা হল ধৰিলো আমি এইটো A আৰু B বিন্দু লৈ ললো ঠিক আছে গতিকে এই A আৰু B বিন্দুৰ কাৰণে ইয়াৰ দূৰত্ব যদি চাও আমাৰ কি হ'ব এইটো দূৰত্ব A বিন্দুত গাড়ীখন অতিক্ৰম কৰা দূৰত্ব কিমান আছে 20 মিটাৰ আৰু B বিন্দু অতিক্ৰম কৰা দূৰত্ব কিমান 25 মিটাৰ ঠিক আছে যদি আমি এইলা যদি বহাই দিও এনেকে বহাই দিও A বিন্দুৰ পৰা পুনে বহাই দিছো আৰু A বিন্দুত মানে 20 মিটাৰ যেটো আমাৰ দূৰত্ব অতিক্ৰম কৰোতে কিমান সময়ত গৈছিলে সময়টো চাও কিমান 8 গতিকে আমাৰ এই পইণ্টটো আহিব 8 ত তো কোন অকা হেই হল খেলি মিলি আছে সময় 8 সেকেন্ড হৈ লাগিছে 20 গৈছে আৰু এটো যদি চাও কিমান গৈছে 10 থাকোঁতে কিমান আছে 25 মিটাৰ অতিক্ৰম কৰিছিলে ধৰা হল আমি এটো কিছে আমি এটো T1 লৈ ললো টাইমটো আমি ধৰিলো দিয়া আছে যদি আমি এটা T1 লৈছো আৰু এটো T2 লৈলো আৰু এটো A বিন্দু অতিক্ৰম কৰা দূৰত্ব আমি লৈ ললো S1 এটো S1 লৈলো আৰু এটো S2 গতিকে যদি চাও এই বহাই দিয়া বিন্দু ইয়াত কিছে এই কিটা কটাকটি কৰিছে এটো C বিন্দু কটাকটি কৰিছে তেন্তে আমি ইয়াৰ যদি কিছে অতিক্ৰম কৰা কিছে যদি দুটি মানটো যদি উলিয়াব লাগে v মানটো যদি উলিয়াব লাগে দুটা বিন্দু লৈ আমি উলিয়াব পাৰিম গতিকে আমি অতিক্ৰম কৰা দুটি মানটো আমি জানো দূৰত্ব ডিভাইডেড বাই কিছে দূৰত্ব
অতিক্ৰম কৰা দূৰত্ব ডিভাইডেড বাই কিছে সময় হ'ব ঠিক আছে গতিকে আমি ইয়াত কি লৈলো দুটা বিন্দু লৈলো দুটা বিন্দুৰ কিছে দূৰত্ব যেটো পাৰ্থক্য মানটো লৈ লৈছো এই দূৰত্ব যে পাৰ্থক্য যে চাও বিচাৰো এটো হল s1 আৰু এটো হল s2 গতিকে আমি s2 পৰা s2 s1 কৰিব পাৰিম এটো হল এই দুটা বিন্দুৰ মাজৰ অতিক্ৰম কৰা দূৰত্ব ঠিক আছে আৰু সময়টো যদি চাও t2 পৰা আমি t1 মাইনাস কৰিলে আমি কি পাম ইয়াৰ অতিবাহিত সময় মানে এই a পৰা যে b লৈ যাওঁতে কিমান সময় লাগিলে এটো আমি এই t2 পৰা t1 টো মাইনাস কৰি দিলে পাম গতিকে এইদৰে কিছে আমি ইয়াৰ অতিক্ৰম দুটি মানটো নিৰ্ণয় কৰিব পাৰিম ইয়াৰ পিছত আমি যেটো আমাৰ এটো সুষম দুটিয়ে অতিক্ৰম কৰা দূৰত্ব সময় লেখ যদি হে সুষম নহয় সুষম নহলে আমি কিদৰে প্ৰকাশ কৰিব পাৰিম চোৱা ধৰিলো যেহেতু কিছে সময় যেটো অন্তৰালটো কিছে মানে একেই থাকিব যেটো সমান সমানে মান পোৱা যাব কিন্তু দূৰত্ব মানখিনি যদি কিছে মানখিনি কিছে সমান পোৱা নাযায় গতিকে ইয়াৰ মানখিনি আমি অলপ বল্ডলি কৰিব বিচাৰিছো গতিকে এটো 0 to 0 হ'ব নেক্সট 2 সেকেন্ডত ধৰা হল 4 মিটাৰ গৈছে নেক্সট 4 সেকেন্ডত 7 মিটাৰ গল নেক্সট 6 সেকেন্ডত 12 মিটাৰ গল নেক্সট 8 সেকেন্ডত 20 গল নেক্সট 30 10 সেকেন্ডত হইলো 30 গৈছে গতিকে আমি এই যেটা পইণ্ট আমি কিছে আমি আজি লেখত বহাও যদি চাও 0 to 0 হ'ব নেক্সট আমি কিছে 2 4 2 4 যদি হয় এটো ইয়াতে আমি কিছে এটো 5 আছে 5 ত ললে আমি 1 পইণ্টটো পাম 2 4 তাৰপাছত যদি 4 7 4 7 যদি চাও এখিটা আমি 4 ইয়াত আমি কিছে 5 ভাগ কৰিব লাগিব 1 2 3 4 5 যেহেতু আমি 5 to 10 লোৱা হৈছে 5 to 10 লোৱা হৈছে গতিকে আমি ইয়াত কিছে 5 ঘৰ কৰিব লাগিব ঠিক আছে গতিকে আমি ইয়াত কিমান আমাক লাগে কিমান 2 7 গতিকে সৰি 4 7 গতিকে 4 আহিলে 5 নে কিমান হ'ব 5 এই 5 হৈছে 6 7 গতিকে এইখিতে পইণ্টটো আমাৰ যাব এইফালে যাব আৰু এটো ইয়াতে কটাকটি কৰিছে গতিকে এই পইণ্টটো হল আমাৰ 4 7 এই পইণ্টটো হল আমাৰ 4 7 নেক্সট চাও 6 12 6 যদি চাও এনে 6 আছে 12 আমাৰ ইপিনে পাম 10 11 12 13 যাও দুটা পইণ্ট ললে হ'ব 6 ৰ পৰা এইখিতে আমি পাম 12 টো ধৰিলো এইখিতে আমাৰ 6 12 টো হ'ব ঠিক আছে নেক্সট আছে 8 20 8 20 যদি চাও 8 আছে 20 টো আছে আমাৰ এইখিলে 8 20 এটো পইণ্ট তাৰ নেক্সট আছে আমাৰ 10 30 10 ৰ পৰা আমাৰ 30 এইখিতে হ'বলৈ ধৰিছো 10 30 ইয়াৰ যে আমি লেগডাল যদি অঙ্কন কৰো লেগডাল চাও এলা আমি যিটা বিন্দু পালো বিন্দু গিটা আমি লগ লগাব চেষ্টা কৰিছো এডাল আমি লেগডাল পাইছো এই যেটো যিখিনি আমাৰ তথ্য দিয়া আছে এই তথ্যখনৰ আমি কিছে এডাল লেখ পাইছো এই লেখডাল যদি আমি কিছে যি বিশ্লেষণ যদি চাও অধ্যয়ন কৰো তেন্তে কিছে সমান সমান সময়ন্তৰ সমান সমান দূৰত্বটো অতিক্ৰম কৰা নাই ঠিক আছে গতিকে ইয়াৰ লেখডাল কিছে আমি এটা বক্ৰৰেখাডাল পাইছো মানে সৰলৰেখা আমি ইয়াৰ ক্ষেত্ৰত পোৱা নাযায় কেতিয়া পোৱা নাযায় যেতিয়া সমান সমান সময়ত কিছে সমান সমান দূৰত্ব যদিহে অতিক্ৰম নকৰে সমান সমান সময়ৰ অন্তৰালত কিছে সমান সমান দূৰত্ব অতিক্ৰম নকৰে তেতিয়া আমি ইয়াৰ কিছে ইয়াৰ লেখডাল কিছে সৰলৰৈখিক পোৱা নাযায় মানে ইয়াৰ কিছে এটো বিষম দুটি দূৰত্ব সময় লেখ এই লেখডাল হ'ব বিষম দুটি দূৰত্ব সময় লেখ বিষম দুটিয়ে গতিশীল গাড়ী এখনৰ দূৰত্ব সময় লেখ ঠিক আছে এটো লিখি ৰাখিবা কি হ'ব বিষম দুটিয়ে গতিশীল গাড়ী এখনৰ দূৰত্ব সময় লেখ এইদৰে আমি কিছে দূৰত্ব সময় লেখবোৰ অঙ্কন কৰিব পাৰিম ঠিক আছে থ্যাংক ইউ